সেউজীয়াতে দেখিলে আৰু এবাৰ যাওঁগে আজি এটা বিশেষ দিন হ'বলৈ গৈ আছে আপোনালোকে থাম্বনেল চাই হয়তো গমেই পাইছে আৰু সেইটো আজি প্ৰস্তুতি চলি আছে এইফালে আমাৰ বেগ পেকিং হৈ গ'ল তাৰপিছত আমাৰ এতিয়া দৰা কৰিছে চাং কৰিব দৰাই মোবাইল চাৰ্জ দি আছে চাগে তোমাৰ ফিলিংছ কেনেকুৱা ফিলিংছ ভয়ংকৰ আজি বাধাই লাষ্টত কিমান হ'ল বৰষুণত তিতি আছোঁ আমি মানে কালিৰ পৰা একদম গাড়ী বিচাৰি মানে নৱদাক কৈছিলোঁ নৱদাই ক'লে কিবা এক্সিডেণ্ট হৈ গ'ল বোলে শিৱৰাত্ৰিৰ দিনা তাৰপিছত সি নোৱাৰিলোঁ আমি ৰাতিটো গাড়ী বিচাৰি থাকিলোঁ অৱশেষত নাইন কিমান জাষ্ট মানে লাষ্ট 14,000 টকাত ফিক্স কৰিছে এই আমাৰ মৰাণৰ পৰা আমাৰ ঘৰৰ পৰা গুৱাহাটীলৈকে 14,000 গাড়ী বিচাৰি আমি হায়াৰ হৈ গ'ল তেতিয়া আহি চোলা সলাইছোঁ আমি এতিয়া ওচৰ পাইছোঁ এইফালে মঠাইত উঠিছোঁ আৰু ঘৰ ৰাস্তাটো মানে মঠাইত উঠিব লাগে কিমান ভয় লাগিছে নে মোৰে ভয় লাগিছে জীৱনত প্ৰথমবাৰ চুৰ কৰিবলৈ ছোৱালীক আহিছোঁ ভয় মানে লাগিছে বহুত কথাই আছে দৰা ইয়াৰ ভয় ইমান ভয় নাই ইয়াৰ বেছি ভয় লাগিছে মেকুৰী দেখি গ'লোঁ বহুত ভয় লাগিছে কিবা হয় নাজানো মেকুৰী আগেদি পাৰ হৈ গৈছে লোকটো দেখিছে এতিয়া মানে ভয় লাগিছে ভয় লগা নাই আৰু মোৰ চিনি পাই যে এইফালে ছাৰে কেমেৰা কৰি আছে অৰ্পণৰ লগত থাকোঁ মানে সেইকাৰণে চিনি পাব পাৰে বহুত ভয় লাগিছে বহুত মেকুৰী আকৌ এইফালে এজনী পাৰ হৈ গ'ল মেকুৰীয়ে বাধা দিছে আমাক আগত বৰষুণে বাধা দিছিলে গাড়ীয়ে বাধা দিছিলে এইবাৰ মেকুৰীয়ে বাধা দিছে টাইম হৈ গ'ল 11:47 মানে 11:47 হৈ গ'ল অলৰেডি ৰখি আছোঁ বহি আছোঁ এইফালে দৰা মন মাৰি বহি আছে কি কাৰণে বহি আছে ৰখি আছোঁ ঘৰ মানে উলিয়াই দিয়া নাই ন কইনাক উলিয়াই দিয়া নাই বৰ্তমান ছাৰ কি ক'ব আমনি গৈছে টোপনি হৈ গৈছে আৰু কিমান টাইম ৰখিব লাগিব আমি নাজানো আৰু গুৱাহাটী কেতিয়া কাম কৰিম মাকত আছে চাওঁ মাক চাওঁ মাক চাওঁ মা আহিলে হা নে মা আহিলে নি মা বেগ জানো বহুত দেৰি কৰি আছে মাক আছে আগফালে এইটো মেইনটো ভিডিঅ' এইটো 14:30 মানে 2:30 বাজি গ'ল আপোনালোকে মই টাইমটো দেখাইছিলোঁ 11:47 পৰা ইমান টাইম ৰখি আছিলোঁ একো নহয় এই ওচৰ পাছে মই লৈছোঁ দে এই বিচাৰি এইপিনে হেৰিয়াক দেখো চিট সেউজীয়াতে চালে আৰু সেউজীয়াতে দেখিলে আৰু এবাৰ যাওঁগে নেদেখে ভয় লাগিছে দেই দেখিলে চব কি উঠি অহা দেখিলে গাড়ী গছকা কি স্কুটি লৈ আহিছে গাড়ী গছকা এই উঠা দেখিছে আকৌ ঘৰ পাৰ হ'লো নাই ব'লা হ'ব ফাইনেলি চত নালাগে উঠিব নালাগে ফাইনেলি বিয়া হৈ গ'ল তাক মাজত আহিবলৈ দে এতিয়া তোমাৰ দাদা শুই আছে নেকি শুই আছে নে নাই উঠিলে পিছফালে বহি আছে বোলে কেনেকৈ পলায় দেখিলে নাই কেনেকৈ পলায় প্ৰস্তুতিটো কেনেকৈ কৰিলোঁ কি কোনে ফোন কৰিছে তুমিয়ে ভাবো তুমিয়ে কোৱা কি কম বাইদেউ ঘৰৰ পৰা ফোন আহি আছে মানে এতিয়া ৰিচিভ নকৰে মাকে ফোন মাৰিলেহে ৰিচিভ কৰিব বোলে বৌয়েকৰ ফোন ৰিচিভ নকৰে কাৰণ দাদাই আছে মাকে ফোন কৰিছে কি কওঁ
তুমি কবা মাফ কৰি তুমি চুকা কোৱা কাটিলে মাৰু চিপকা ভিডিঅ' হেল্ল' মা শুনিছেনে অৰ্পণে কৈছোঁ মই অতিথিক লৈ আহিলোঁ হেল্ল' নিজে শুবলৈ গ'লে খালি তাই হেৰি হুলস্থুল নকৰিব আপনি লক্ষ্যটো কি হ'ব গৈ এতিয়া চিটুৱেশ্যনটো গাইজ বহুত ক্ৰিটিকেল চাগে ভয় লাগিছে হেল্ল' হা হেল্ল' কি হ'ব শুনিছেনে মই এতিয়া নিবলৈ অকণমান দিগদাৰ হ'ব আৰু মই আনিলোঁ যেতিয়া মই সদায় ভালকৈ থ'ম দিয়ক চিন্তা কৰিব নালাগে এতিয়া আকৌ হেল্ল' আমি আহি আছিলোঁ বুজি পালোঁ মানে এতিয়া আকৌ হেৰি কৰিবলৈ দিগদাৰ তুমি তোক লৈ আহা না মই নকওঁ ন কাকো এনেই নাই শুনা ভালকৈ কৈছোঁ ধেমালি কৰি কৰি পোৱালি খাই কৈছোঁ এতিয়া আমি খানা খাবলৈ সোমাইছোঁ আৰু বহুত ভোক লাগিছে ন বহুত ভোক লাগিছে বহুত বেছি মানে অতি ভোক লাগিছে এনাৰ্জি ভিডিঅ' বনাবলৈ নহা আছে আমি এতিয়া ছোৱালী পলাই আনি কোনোবাই পানিলে এতিয়া কোনে বান্ধিলে মই নামানিলে ল'ৰাই বান্ধিলে মই নাই পতা বান্ধিলে হেলাই থৈছে তাৰপৰা কোনোবাই মানুহে পাতিছে 100 ভিতৰত আমাৰ 40% এতিয়া কমপ্লিট হৈছে মানে অদিতি ঘৰত মানে ঘৰত এতিয়া ঘৰত কি ক'লে মান্তি হ'ল নে চিটুৱেশ্যনটো মানে অকণমান ঠাণ্ডা হৈছে আৰু ঠাণ্ডা হৈছে ন দাদাই গম পালে নেকি দাদাই গম পালে একো নাই কোৱা একো মানে কিয় এনেকৈ ফোন কৰিছিলে ফোন ৰিচিভ কৰা নাই মই তাৰপৰা বলে ফোন কৰিলোঁ বৌৰ লগত পাতিলোঁ কথা ইমান মানে একো হেৰি নাই হোৱা প্ৰব্লেম নাই আৰু তোমাৰ ঘৰত আমাৰ ঘৰত মই এতিয়ালৈ কোৱাই নাই কেতিয়া ক'বা গুৱাহাটী পাই ক'ম এতিয়া মানে 50% কামটো আছিলে যে অৰ্পণে মানে মাকক এতিয়া ফোন কৰি দিয়ে अब तो मैं मर गया अरे भाई स्पीकर दिया स्पीकर नहीं दूँ बेया कथा कब मैं তোক মছলা লাগে দেখো ঘৰলৈ আ দো বহুত ভয় লাগিছে খান্দি দিবা নাকানো মায়ে মোৰ ইমোশ্যন বুজি পায় নি জিঅ' কিतना कर रहा है অথনিও মাৰিছে তেওঁ মাৰিছে এটা ফুল মাৰিছে নি এটা লাহেকে কথা পাতে মা একদম চিন নকয় না মুখখন না हेलो अब मार्क दिसुन फंडो Berasa oh ya অকমান সাইডলে যাচোন কোনোবা আছে নি ওচৰত
যোৱা নাই হেৰি মই মানে শুনিছা নাই মই মানে অদিতিক লৈ আহিলোঁ হা কি লৈ আহিলোঁ আৰু হেৰি এতিয়া এফালে আহি আছোঁ বলিয়া নহয় সঁচাই কৈছোঁ নকবি খালি এতিয়া খাওঁ এতিয়া মোবাইলটো আপোনাৰ ওচৰতে ৰখাই থৈ দিয়ক মানে ফোন কৰিব কথা পাতিলোঁ বা চব হৈ গ'ল হ'ব দে দেখি যে ঠিক আছে দে লৈ আহিলোঁ হ'ব দে হ'ব মোবাইলটো আপোনাৰ ওচৰত থ'ব আপোনাক ফোন কৰিব কিমান পাৰ্চেণ্ট হ'ল কি যে কৰিছগে আৰু দেই তই বোলে মজা লাগিছে মই এতিয়াই গম পাইছোঁ বিয়া পাতিলে কেনেকুৱা লাগে কেনেকুৱা লাগে মজা লাগে হেল্ল' গাইজ মই এতিয়া ৰাহুলক কুৱেশ্যন এটা সুধিম মানে মই সুধিব বিচাৰোঁ ইটাক ইংলিছত কি বুলি কয় অপশ্যন এ তাৰ নাম পাপায়া আৰু অপশ্যন বি এইটো কি আছিলে পাপায়া মানে অমিতা আৰু এটা কুৱেশ্যন সুধিম মানে আমি প্ৰথম শ্ৰেণীৰ পৰা মেট্ৰিকলৈকে পঢ়িম নহয় মেট্ৰিক দিলে মেট্ৰিক দিলোঁ তেনেহ'লে ই নিশ্চয় পাৰিব 49 সংখ্যাটো কিহে কিহে হয় ক'ব লাগে যেনেকে 22 হেৰি বুলি কয় 2 22 হয় নাই 49 সংখ্যাটো কিহে কিহে হয় এইটো কওক ভালকে কওক লাষ্ট কৈছে কেলে আকৌ 18 তই মেট্ৰিক পৰীক্ষা দিলি বোলে তই 10 মান দিলি নি তুমি ক'ব পাৰিবা পাৰিবানে 49 কি হয় কি ক'লে পৰীক্ষা নাই নি আমি ইয়াত পালোঁ ইচ্ছা টকাৰ আছে তোৰ ইয়াত আহিবলৈ কেনেকুৱা একদম মজা জেং কইনা ৰেডি হৈছে কইনা ৰেডি এতিয়া হেণ্ডফোন দিব আৰু পুৰা ফুল এক্সাইটেড কি হ'বলৈ গৈ আছে কি আয়োজন কৰা আছে এইফালে ৰঙা বেলুন লগাই দিছো মানে ৰঙা বস্তুটো বিয়া পাতিলে বোলে ভাল মানে ৰঙা বস্তুটো বোলে বিয়া পাতিলে ভাল মানে ৰঙা মানে বস্তু পিন্ধিছে আৰু ৰঙা বেলুন লগাইছে এইফালে মানে ডেকৰেশ্যন চব মানে তুমি ৰেডি কৰিলা আগতেই আৰু কেতিয়া আইনা ল'লা তুমি তুমি কেতিয়াবা আইনা ল'বা কেতিয়াবাই ল'লোঁ আৰে আমাৰ ৰুমত বিচাৰি ফুৰি এই আইনাখন দিয়া নাই এতিয়া আনিলোঁ সদায় বিচাৰিম নেকি সেইটো হয় বাৰু মানুহ এটা সময়ত ধনী হয়ে আৰু সদায় দুখীয়া আছিলে নাই দুখীয়া আছিলে এতিয়া আমানি তুমি নাতিক নে কিবা হেৰি কিবা হয় ওপৰত বাপেক দৰা সোমাই আছে ৰে দৰা ক'ত ক'ত গৈছিলে কি কৈছিলে কোৱা ক'ৰ কিবা কৈছিলে চাফা কৰিলা কি চাফা কৰিলা মানে মেইন বিয়াখন আমাক ক'ত হ'বলৈ গৈ আছে জানানে RK ৰুমত মোৰো নহয় এইটো দেই মিণ্টু ৰুম নহয় এই কইলানী আৰু RK ৰুমত আমি বিয়াখন হেণ্ডো দিবলৈ গৈ আছো পলাই আনিবলৈ বাধ্য কোনে কৰালে ৰাহুলে মাকে দেখিলে মোক কাটিব তুমি নকৰিবি
তোমালোকে আগলে হা তোমালোকে আগলে হা আমি এনেই হা কি ক'বা কি ক'ম আৰু বিয়াখন পাতিছে ল'ৰাই এতিয়া ঘৰ সংসাৰ চলাব আমি জানো বাৰু সংসাৰ চলাব কি বুজি পোৱা যায় সীমান্ত আগত বিয়া পাতিছে ন সীমান্ত অঁ চাই আছোঁ আৰু কি হৈছে গাইছ এফালে আজি বিবাহ পাশত আবদ্ধ হ'ল অৰ্পণ গগৈ আৰু অদিতি কোঁৱৰ দীঘলীয়া দিবা এফালে এতিয়া দিয়ক তিনিবাৰ দিব লাগে তিনিবাৰ দিবা তলত নিদিবা চোৱা তিনিবাৰ হেৰি দিবা এক কোনোকাল দিয়া জানিবা জানো এটা নিদিবি আকৌ এই চিধাকে ঠেলিলে হ'ব হ'ব নাই এই মানে তলত দি পিনি এনেকে তিনিবাৰ এই ভাজা বলিয়া বোলে এটা শুনিছ নি এনেকে ঠেলিলে হ'ব ওপৰলে হয় আগে ওপৰত দিলো আগে ওপৰত দিলো এই তাই কৰিলে এই নহয় ৰবাচোন ৰবা এইবোৰ ঢলটো বহুত ঠানি হৈছে গম পোৱা নাই কাটি কাটি দিব লাগিব চিৰিয়াছ বলো কান চকবলে ঐ কিবা ফিক্স তা লগাই চব উঠি আছে তাৰপিছত আকৌ এবাৰ লগাই পিনি এনেকে দীঘলে ৰাখিবা দেই তেতিয়া মানে এই চালা ফুট দিব নহ'লে কমিটি বনি গৈছে মিঠাই আছিলো নহয় লৈ আহা কৈ থাকো চাইবা লগাবা ঐ কাটি মই এনেকৈ ভাবিছা মিনটো নখাইছো যা মিনটো লগাই পিনে সেইটো লাষ্টত মানে এবাৰ ল'বা ঠেলিবা ওপৰলে আকৌ এবাৰ ল'বা নাম্বাৰ 1 কান্দি পাও নেকি দীঘলকে দে একদম তললৈকে ইয়াত এই 10 পৰা মাৰা ডিঙিটো দুপাক মাৰি অ ৰেডি ল ঐ পথালি কেলে আছে দীঘল নকলি দে ঐ মোক ফোন আহিছে ৰ গুটি হ'ব বেলি ফোন আহিছে এইটো লোৱা নাই মোবাইলটো সিমন্ত দাদা এইটো কৰিবা সীমন্ত দাদা এই অৰ্পণ এবাৰ লগাবা দিবা এনেকে এই ৰ হ'ল সিমন্ত দাদা মুখা দিয়া দে কাউন্টিং কৰো নেকি ফেসবুক ব্লগ কাৰে মই দিব লাগে এই কাউন্টিং কৰো নেকি কৰা 10 পৰা কৰিবা 10 পৰা কৰিবা 1 2 3 10 পৰা কৰা কৰ আকৌ সীমন্ত ওকে এই কেলা পগলা ফসাইছে এতিয়া যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল হেপী মেৰিড লাইফ ব্ৰো তো খাইতে থাক হি খুৱাই দিয়া এই ফুটটো এবিঘা ওপৰতে দি দিলা মিঠাইটো খুৱাই দিয়া সেইটো আকৌ জানি আছে মন দাদা মোক থাক তুমি চব জানো আকৌ তুমিও খুৱাই দিয়া তুমি খুৱাই দিয়া আকৌ এইটো আকৌ এইটো মই খাম নেকি তুমি তাইক লৈ আহা তাৰপৰা খুৱাব দি এইটোত ভাল আহিব লেছটো জ্বলাই ল পুৰা বস্তুত চলি আছে তো ফাইনেলি বিয়াখনটো হৈ গ'ল আপোনালোকে দেখিছেই এতিয়া তোমালোকে কিমান হেপী সেইটো কোৱাচোন মোক বহুত আৰু তুমি ঘৰৰ প্ৰব্লেম নাই নাই এতিয়ালৈকে তোমাৰ কিবা প্ৰব্লেম আছে নেকি অলপ চলপ আছে এইবোৰ ঠিক হৈ যাব লাহে সেইটো চব মানে চল্ভ হৈ যাব এতিয়া তোমালোকলৈ একদম যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল আৰু ভালকৈ থাকিবা সদায় আৰু মই ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ চাই থাকিব দেই